तामुलपुर जिल्लानि कुमारिकाता संगीत विद्यालयाव रुफालि फोरबो फालिदों। तामुलपुर जिल्लानि बेन्दोंआव थानाय कुमारिकाता संगीत विद्यालयाव दिनैनिफ्राय जागायनानै साननैनि हाबाफारिजों गाजा गोमजायै रुफालि फोरबो फालिनो थि खालामदों। जिगुजौ 99 मायथाइयाव गायसनजानाय बे कुमारिकाता संगीत विद्यालया दिनै 25 बोसोराव आगान होफैबाय। जायनि थाखाय गाजा गोमजायै फरायसा आरो बिमा-बिफाफोरनि मददजों रुफालि फोरबो फालिनो थि खालामो। हाबाफारि बायदियै फुंनि समाव संगीत विद्यालयनि गोथार फिरफिलाखौ बिरहोनाय जायो। बेनि उनाव मुंख्लंफोरनो बिबार बावनाय, हादोरारि सं मेथाइ रोजाबनाय बायदिजों जागायो। रुफालि फोरबो फालिथायनि बे हाबाफारियाव मेथाइ रोजाबनाय बादायलायनाय, थफ्ला दामनाय, गिटार दामनाय, सावगारि आखिनाय बादायलायनाय बायदिफोरखौ लाफानाय जागोन होनना सामलाय आफादनिफ्राय मिथिहोदों। আমি 1999 চনত কুমাৰিকাটা সংগীত বিদ্যালয় স্থাপন কৰিছিলোঁ, যাতে আমাৰ এই অঞ্চলৰ যিহেতু আমি এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী মানুহবিলাক আমি ইয়াত বসবাস কৰি থাকোঁ, যাতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক মানে এটা আনুষ্ঠানিকভাৱে শাস্ত্ৰীয় সংগীত বা তবলা গীটাৰ আদি মানে প্ৰশিক্ষণ ল'ব পাৰে, আমি তেওঁলোকক মানে আনুষ্ঠানিকতা প্ৰমাণপত্ৰ দিব পাৰোঁ, সেই কথাটো চিন্তা কৰি পেলাই আমি তেতিয়াই তাৰমানে কুমাৰিকাটা সংগীত বিদ্যালয় স্থাপন কৰিছিলোঁ। আৰু আজি আমাৰ খুবেই ভাল লাগিছে যে আমি আহি যে 25টা বৰ্ষত ভৰি দিলোঁহি। অনুষ্ঠানৰ পৰা আপোনাৰ ভালেকেইগৰাকী আমাৰ শিল্পী মানে এতিয়া মানে গোটেই অসমত তেওঁলোকে নাম কৰিবলৈ সক্ষম হৈছে। মোৰ ওচৰত মোৰ ভাইটি আছে, এই টেৰাচাত মানে আমাৰ এওঁতো আৰু জানেই সকলোৱে, এওঁ এটি মানে আমাৰ বড়ো জনগোষ্ঠীৰ ভাল মানে ছিংগাৰ। আৰু তাৰপিছত আমাৰ আছে আশীষ চক্ৰৱৰ্তী, বাহিৰাজ চৌধুৰী, এনেকৈ আমাৰ চৰেণ আৰু হেৰি কি দৈমাৰী, আমাৰ ছোৱালী এজনী নীলিমা দৈমাৰী আছিল নহয়, তেওঁলোকে আমাৰ মানে ইয়াৰ এই অনুষ্ঠানৰ পৰাই আমাৰ শিকি পেলাই তেওঁলোকে আজি অসমৰ বিভিন্ন মঞ্চত সংগীত পৰিৱেশন কৰি আছে। আচলতে সকলোৱে শিকিব লাগে। সংগীত হ'ল মানুহক একতা মানে শান্তি সম্প্ৰীতি একতাৰ বন্ধেৰে মানে মানুহবিলাকক বান কৰে সংগীতে। সংগীতৰ কোনো ভাষা নাই, কোনো জাতি নাই, গতিকে সংগীতটো আচলতে সকলোৱে শিকিব লাগে, জানিব লাগে সংগীতৰ বিষয়ে। সংগীতে মানুহক মনবিলাক প্ৰফুল্লিত কৰে, মানুহৰ মনবিলাকত বেয়া ভাৱবিলাক নাহে যদি তেওঁ এইবিলাকত লাগি থাকে, সংগীতত লাগি থাকে বা এনেকুৱা সাংস্কৃতিক কামবিলাকত যদি লাগি থাকে, সেই মানুহবিলাকৰ মনত কেতিয়াও বেয়া ভাৱ নাহে। তেওঁলোকৰ এইবিলাকৰ কাৰণে মানুহবিলাকে সংগীত চৰ্চা কৰিব লাগে, সংগীতৰ লগত লাগি থাকিব লাগে। ভাবিছোঁ যে আমি যিমান দিন পাৰোঁ আমি অনুষ্ঠানটো আমি চলাই নিম। কুমাৰিকাটাত থাকিব আমাৰ অধ্যক্ষ দীপক মুদৈ, তেখেতে যথেষ্টখিনি মানে ইয়াত কষ্ট স্বীকাৰ কৰিছে আমাৰ এই অনুষ্ঠানটো চলাই নিয়াত। মই নিজে পৰিচালনা সমিতিৰ সভাপতি হিচাপে আছোঁ, গতিকে আমাৰ যথেষ্টখিনি ইয়াত কষ্ট হৈছে, কিন্তু কষ্ট হ'লেও ভাল লাগে অনুষ্ঠানটো চলাই। আৰু ল'ৰা ছোৱালীখিনিক মানে শিকাই ভাল লাগে, মানে তেওঁলোকৰ পাৰফৰ্মেঞ্চ দেখিলে আমাৰ ভাল লাগে। সেইখিনিয়ে আৰু কি কাৰ্যসূচী আজি আমাৰ ইয়াত মানে ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আমাৰ দুটা হৈ গ'ল। তাৰপিছত এতিয়া আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, আল্পনা প্ৰতিযোগিতা আছে। তাৰপিছত আছে আমাৰ সংগীতৰ লঘু সংগীত, শাস্ত্ৰীয় সংগীত, তবলা গীটাৰ আদি প্ৰতিযোগিতা হ'ব। তাৰপিছত আমাৰ ইয়াত সংগীত বিদ্যালয়তে আমি যিহেতু ভাৰত নাট্যম আৰু সত্ৰীয়া নৃত্যৰ আমি প্ৰশিক্ষণ দিওঁ, সেইবিলাকৰ প্ৰতিযোগিতা হ'ব। আজি হ'ব আৰু এইবিলাক আজি হ'ব, অহাকালিও হ'ব কিছুমান প্ৰতিযোগিতা। বিশেষ আলহী আহিব। জাকিৰ হুছেইন বুলি আমাৰ এজন ভাল ছিংগাৰ আছে, তেওঁ অহাকালি আহিব। তেওঁ মানে আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। আৰু বাকী এইবিলাক আমাৰ সংগীত বিদ্যালয়ৰ পৰা যিসকলে বৰ্তমান অসমৰ বিভিন্ন মঞ্চত কৰি আছে তেওঁলোকে কৰিব, ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব।